নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আহক জানি লওঁ আজি 16 অক্টোবৰ তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু অনুৰোধ জনাইছোঁ আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এইদৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধুসকল, 16 তাৰিখ অৰ্থাৎ 16 অক্টোবৰ 2020 চনত এই ৰাশিকেইটাৰ বিশেষ ধৰণৰ ভাগ্য খুলিব। তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ ফলত তেওঁলোকে বিভিন্ন দিশত সফলতা লাভ কৰিব, জীৱনত উন্নতি লাভ কৰিব। এওঁলোকে আশা কৰা ধৰণে ফল লাভ কৰিব। জীৱনত তেওঁলোকে এটা বিশেষ আনন্দদায়ক মুহূৰ্ত পাৰ কৰিব পাৰিব, সুখবৰ লাভ কৰিব আৰু জীৱনত তেওঁলোকে পৰিয়ালতো সুখ শান্তি সৌভাগ্য লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনসংগীৰ লগত সম্পৰ্ক আগতকৈ যথেষ্ট মধুৰ হ'ব। সন্তানৰ পৰা সুখ লাভ কৰিব, মাতা পিতাৰ স্বাস্থ্য আগতকৈ উন্নত হ'ব, নিজৰো স্বাস্থ্য উন্নত হ'ব। কেৰিয়াৰৰ দিশতো বেয়া নহয়, উচ্চ শিক্ষাসকলৰ লোৱাসকলৰ সুবিধা হ'ব। চাকৰি আদিত উন্নতি হোৱা দেখা যায়, নিবনুৱাসকলৰ কাৰণে ভাল খবৰ আহিব পাৰে। ব্যৱসায় বাণিজ্যতো বেয়া নহয়, আৰ্থিক অৱস্থা মজবুত হ'ব, আমদানি বাঢ়িব। আগতকৈ মন চঞ্চল হৈ থকা স্বভাৱটোৱে গুচি যাব, মন যথেষ্ট পজিটিভ হ'ব আৰু ইয়াৰ দ্বাৰা বিভিন্ন দিশত আপোনালোকে সফলতা লাভ কৰিব। বুলি চাবলৈ গ'লে আপোনালোকৰ বিভিন্ন দিশত সফলতা লাভৰ সংযোগ ঘটিছে আৰু আহিব লগা দিনবোৰ সুখেৰে পাৰ হ'ব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে মীন, সিংহ আৰু বৃষ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 16 অক্টোবৰত ভাগ্যৰ ৰূপে পৰিগণিত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এইদৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।